প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল সকলোকে ARB আছামিছলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম 2020 বৰ্ষৰ HS ছেকেণ্ড ইয়াৰৰ ফাইনেল পৰীক্ষাৰ আৰবী বিষয়ৰ প্ৰশ্নকাকতৰ দ্বিতীয় খণ্ড। গতিকে আমি আলোচনা কৰোঁ। চোৱা এই প্ৰশ্নটো 3 নম্বৰৰ 5 তলৰ বাক্যবোৰত খালী ঠাই পাঠৰ ভিত্তিত পূৰ্ণ কৰা। অৰ্থাৎ পাঠৰ ভিত্তিত আমি খালী ঠাইসমূহ পূৰণ কৰিবলৈ দিছে। আলিফ নাম্বাৰ ওয়াইজ কালা ডেজ লি ইবনিহি। গতিকে এই ডেছত হ'ব ওয়াইজ কালা লুকমান লি ইবনিহি। 12 নম্বৰ ওয়াহুয়া ইয়াইজুহু ইয়া বুনাইয়া ডেজ বিল্লাহ। ডেছত হ'ব লা তুশরিক বিল্লাহ। জিম নাম্বাৰ লা ডেজ লা জুলমুন আজিম। গতিকে ডেছত হ'ব ইন্না শিৰ্ক লা জুলমুন আজিম। দাল নাম্বাৰ ওয়াসাইনাল ইনসানা ডেজ। গতিকে ডেছত হ'ব বি ওয়ালিদাইহি। হা নাম্বাৰ হামালাতহু ডেজ ওয়াহনান আলা ওয়াহনিন। গতিকে ইয়াত হ'ব হামালাতহু উম্মুহু ওয়াহনান আলা ওয়াহনিন। ছাত্ৰ-ছাত্ৰীসকল আমি এতিয়া পদ্যৰ পৰা অহা কুৱেশ্যন কেইটা আলোচনা কৰোঁ। চোৱা এই প্ৰশ্নটি দিছে কবিতাৰ পৰা। ওয়াছফিল্লাহি সুবহানাহু কবিতাটিৰ সাৰাংশ তোমাৰ মাতৃভাষাত অথবা ইংৰাজীত লিখা। গতিকে আমি কবিতাটিৰ সাৰাংশ লিখোঁ। এনচাৰ ওয়াছফিল্লাহি সুবহানাহু নামৰ কবিতাটিত কবি আবুল আতাহিয়াই মহান আল্লাহ তালাৰ গুণানুকীৰ্তন বৰ্ণনা কৰি কৈছে যে মহান আল্লাহ তালাই গোটেই সৃষ্টি জগতক পৰ্দাহীনভাৱে বেষ্টন কৰি তেওঁৰ মহত্ব বৃদ্ধি কৰিছে, কিয়নো তেওঁ অদ্বিতীয়, প্ৰতাপান্বিত আৰু স্পষ্ট, তেওঁ অতুলনীয় আৰু অসাদৃশ্য, তেওঁ মহানসকলৰ ওপৰতো ক্ষমতাৱান, তেওঁ কঠিন বিষয়ৰ উপৰিও ৰহস্যময় বিষয়ৰ ওপৰতো তেওঁৰ জ্ঞান আছে, তেওঁ সৃষ্টিজীৱৰ প্ৰাৰ্থনা শুনাৰ বাবে তেওঁৰ দুৱাৰ সদায় খোলা থাকে। গতিকে কবিয়ে অমনোযোগীসকলক আহ্বান জনাইছে তেওঁলোকে যাতে অতি সোনকালে আল্লাহৰ অনুগ্ৰহ লাভ কৰি নিজকে ভাগ্যৱান কৰিব পাৰে। চোৱা এই প্ৰশ্নটো কবিতাৰ পৰা দিছে, ব্যাখ্যা কৰিবলৈ দিছে যে ওয়াকুলনা সদাক্তা ৰাসূলুল্লাহ হালুম্মা ইলাইনা ওয়াফিনা আকিম ফানাশহাদু ইন্নাকা আব্দুল মালিক ওয়া উরসিলতা নূরান বিদীনিন কাইয়িম। এই কবিতাহাৰী মাদহুন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নামৰ কবিতাটিৰ পৰা লোৱা হৈছে। গতিকে আমি কবিতাটিৰ ব্যাখ্যা কৰোঁ। উক্ত কবিতা কেইহাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি হাছান বিন সাবিতে ৰচনা কৰা মাদহুন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নামৰ কবিতাৰ পৰা লোৱা হৈছে। উক্ত কবিতা কেইহাৰীৰ জৰিয়তে কবিয়ে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হিজৰত কৰি মক্কাৰ পৰা মদিনালৈ যোৱাৰ পিছত মদিনাবাসীয়ে তেওঁক কি কৈছিল আৰু কিদৰে আঁকোৱালি লৈছিল তাৰ এক জীৱন্ত ছবি দাঙি ধৰিছে। মদিনাবাসীয়ে তেখেত যে সঁচাই আল্লাহৰ দূত তাক নতশিৰে মানি লৈছিল আৰু তেওঁলোকে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ইছলামৰ নিৰ্দেশাৱলী নিৰ্ভয়ে আৰু প্ৰকাশ্যে প্ৰচাৰ কৰিবলৈ উৎসাহ যোগাই কৈছিল যে তেওঁলোক আৰু তেওঁলোকৰ সন্তানসকল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুৰক্ষাৰ ক্ষেত্ৰত ঢাল হিচাপে থিয় দিব। ছাত্ৰ-ছাত্ৰীসকল চোৱা এই প্ৰশ্নটোত কি কোৱা হৈছে, তলৰ খালী ঠাইবোৰত উপযুক্ত ফেলে আমৰ বহুৱা। আলিফ নাম্বাৰত দিছে ইয়া শংকৰ ডেজ জাৰিদাতুন কুল্লি ইয়াউমিন সাবাহান। গতিকে ইয়াত হ'ব ইয়া শংকৰ আহদাৰ জাৰিদাতুন কুল্লু ইয়াউমিন সাবাহান। গতিকে আহদাৰ এইটো আমৰৰ চিগা হয়। 12 নাম্বাৰ দিছে ইয়া আউলাদু ডেজ আল খুবজা। গতিকে আমি এইটো লিখিব পাৰোঁ ইয়া আউলাদু কুলু আল খুবজা। জিম নাম্বাৰটো দিছে ডেজ উজুহাকুন্না বিসাবুন। গতিকে খালী ঠাইত কি হ'ব, যিহেতু উজুহাকুন্না দিয়া আছে বহুবচনৰ চিগা, গতিকে গাছালা ইয়াগছিলুৰ পৰা আমি লিখিম ইগছিলনা উজুহাকুন্না বিসাবুন। দাল নম্বৰটো দিছে ইয়া কবিতা লা ডেজফিল ফাছলে। গতিকে এইটো হ'ব ইয়া কবিতা লা তাকুল ফিল ফাছলে। হা নাম্বাৰটো দিছে ইয়া আহমদ ওয়া হামিদ ডেজ ইলাল ময়দান।
গতিকে ইয়াত দুজনক কোৱা হৈছে, গতিকে ইজহাবা ইলাল ময়দান। এই প্ৰশ্নটোত এই শব্দকেইটাক বচন পৰিৱৰ্তন কৰিবলৈ দিছে। যদি এক বচনত আছে তাৰ বহু বচন বা বহু বচন থাকিলে তাৰ এক বচন লিখিবলৈ দিছে। গতিকে আশা আমি বচন পৰিৱৰ্তন কৰোঁ। ইয়াত মই লিখিছোঁ ৱাহিদ, ৱাহিদ কেইটা তাৰ তলত, আৰু জমা বহু বচন কেইটা তাৰ তলত লিখিছোঁ। ইয়াউমুন আয়ামুন, তোৱালিবুন তুল্লাবুন, মাদ্ৰাছাতুন মাদাৰিছুন, কাৰিমুন কুৰামাউ, বাবুন আবুৱাবুন, নাছুন নুসুসুন, খলিফাতুন খুলাফাউ, মাজলিসুন জুলুসুন, ইমৰাতুন নিসাউন, শাইউন আশিয়াউন। গতিকে আশা কৰোঁ এইকেইটা বচন পৰিৱৰ্তন আহিলে তোমালোকে নিশ্চয় লিখিব পাৰিবা। এই প্ৰশ্নটো কি দিছে, তলৰ বাক্যকেইটা এক বচনৰ পৰা বহু বচনলৈ ৰূপান্তৰ বা পৰিৱৰ্তন কৰা। 1 নম্বৰ বাক্যটো দিছে মানিল ফাতাতু আল্লাতি দাখালাতিল বাইতু আল আন। যদি আমি এই বাক্যটো ৰূপান্তৰ কৰিবলৈ যাওঁ, আল ফাতাত তাৰ বহু বচন লিখিব লাগিব, আল্লাতি ইসমে মৌচুল এইটোৰ বহু বচন লিখিব লাগিব। এইখিনি কৰিবলৈ যাওঁতে দাখালাত ক্ৰিয়াটোৰো বচনৰ পৰিৱৰ্তন আমি কৰিব লাগিব। গতিকে প্ৰত্যেকটো বাক্য এই হিচাপত আমি বহু বচনলৈ ৰূপান্তৰ কৰিব লাগিব। গতিকে আশা আমি বহু বচনলৈ ৰূপান্তৰ কৰোঁ। 1 নম্বৰ চেণ্টেন্সটো ৰূপান্তৰ কৰা হৈছে। মানিল ফিতিয়াতু, ফাতাতুনৰ বহু বচন ফিতিয়াতুন, আল্লাতি এইটো আল্লাতি লৈ ৰূপান্তৰ হৈছে। দাখালাত দাখালনা আল বাইত আল আন, অৰ্থাৎ মানিল ফিতিয়াতু আল্লাতি দাখালনা আল বাইত আল আন, এনেকৈ ৰূপান্তৰ কৰিব লাগিব। 2 নম্বৰ প্ৰশ্নটো দিছে হাজহিল উস্তাজু মিন শিৱসাগৰ ৱা জালিকা মিন গোৱালপাৰা। গতিকে এইটোক আমি ৰূপান্তৰ কৰিবলৈ হ'লে লিখিব লাগিব হাউলা ইল আসাতিজাতু মিন শিৱসাগৰ ৱা উলাইকা মিন গোৱালপাৰা। ইয়াত হাজাৰ ঠাইত হাউলাই, উস্তাজুনৰ ঠাইত আসাতিজাতুন আৰু জালিকাৰ ঠাইত উলাইকা আমি বহু বচনলৈ পৰিৱৰ্তন কৰিছোঁ। 3 নম্বৰটো দিয়া আছে মাতা তুৰজাউ মিনাল মুস্তাশফা ইয়া সদিকি। গতিকে ইয়াক আমি ৰূপান্তৰ কৰিলে হ'ব মাতা তুৰজাউনা মিনাল মুস্তাশফা ইয়া আসদাকাই। তুৰজাউ এইটো হৈছে তুৰজাউনা আৰু সদিকি এইটো হৈছে আসদিকাই। গতিকে এনেকৈ ৰূপান্তৰ কৰিব লাগিব। 4 নম্বৰটো দিয়া আছে হাল তালাবু কুৰাতুল কদম কুল্লি মাসাআন ইয়া আখি। গতিকে ইয়াক আমি এনেকৈ ৰূপান্তৰ কৰিব লাগিব হাল তালাবুনা কুৰাতুল কদম কুল্লু মাসাইন ইয়া আখানা। তালাবু তাৰ বহু বচন তালাবুনা আৰু আখুন তাৰ বহু বচন দিয়া হৈছে আখানা, আখি আখানা। 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে হাজা হুৱা তিলমিজু আল্লাজি দাখাল আল ফাছলু বাদা দুখুলিল মুদাৰিছ। গতিকে ইয়াক আমি এনেকৈ ৰূপান্তৰ কৰিব লাগিব হাউলাই হুমুত তালামিজ আল্লাজি দাখালুল ফাছলা বাদা দুখুলিল মুদাৰিছিন। ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ এই প্ৰশ্নটো আহিলে তোমালোকে সহজতে কৰিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটো দিছে তলৰ খালী ঠাইবোৰত উপযুক্ত ইসমে মৌচুল ব্যৱহাৰ কৰি পূৰণ কৰিবলৈ দিছে। গতিকে আশা আমি পূৰণ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো আছে সাল্লামতু আলা তিলমিজাত ডেছ আখাজনাল জাৱাইজ। এইটো পূৰণ কৰিবলৈ যাওঁতে আমি চাব লাগিব তিলমিজাতুন শব্দটো স্ত্ৰীলিংগ নে পুংলিংগ আৰু তাৰ বচনটো আমি চাব লাগিব, সেই অনুসৰি আমি পূৰণ কৰিব লাগিব। গতিকে ইয়াত তিলমিজাতুন স্ত্ৰীলিংগ বহু বচন, গতিকে আল্লাতি আল্লাতানে আল্লাতি হ'ব। 2 নম্বৰটো হ'ব ফাহিমতু দাৰ্ছ আল্লাজি শাৰাহাহুল মুদাৰিছ, ইয়াত আল্লাজি হ'ব। 3 নম্বৰটো আছে জালাসাত আল বিনতানে ডেছ জাআতা মিন কৰিমগঞ্জ ফি গুৰফাতুনা। গতিকে আল বিনতানে দ্বি বচন আৰু স্ত্ৰীলিংগ, গতিকে আমাৰ ইসমে মৌচুলটো স্ত্ৰীলিংগৰ দ্বি বচন হ'ব আল্লাতানে।